সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠত থকা ৰামধেনু নামৰ কবিতাটো তোমালোকে পঢ়িলা নিশ্চয়, নহয়নে? এতিয়া আমি ৰামধেনুনো কি আৰু ইয়াৰ বিষয়ে কিছুমান কথা আজি আমি শিকিম। তোমালোকে ভিডিঅ'টো মন দি চাবা। তোমালোকে বাৰু কেতিয়াবা ৰামধেনু দেখিছানে? ৰামধেনুখনত বহুতো ৰং থাকে, হয়নে বাৰু? তোমালোকে এটা কথা মন কৰিছানে বাৰু? এই ৰামধেনুখনত যিবিলাক ৰং থাকে, এই ৰংবোৰ এটা ক্ৰমত সজোৱা থাকে, অৰ্থাৎ এটাৰ পাছত আনটো ৰং সুন্দৰকৈ সজোৱা থাকে। আৰু ৰামধেনুখন যেতিয়া ওলায় আকাশত, তেতিয়া সদায় সেই ৰংকেইটা যেনেকৈ সজোৱা থাকে তেনেকৈয়ে ওলায়, হয়নে? আমি কেতিয়াবা আকাশত এখন, কেতিয়াবা দুখন, নাইবা তাতোতকৈ বেছিও ৰামধেনু দেখিব পাৰোঁ। তোমালোকেও বাৰু কেতিয়াবা ৰামধেনু দেখিছানে? যদি দেখিছা, তোমালোকে নিশ্চয় জানা যে ৰামধেনুখন দেখিবলৈ কিমান ধুনীয়া, নহয়নে? গতিকে আজি আমি শিকোচোন আহা, ৰামধেনুৰ ৰংকেইটানো কি কি আৰু এই ৰংবোৰ ৰামধেনুখনত কেনেদৰে সজোৱা থাকে, কোনটো ৰঙৰ পাছত আন কোনটো ৰং আহে, এই বিষয়ে আজি আমি আলোচনা কৰিম। তেতিয়াহ'লে আমি আগবাঢ়োঁ। ইয়াত এখন ৰামধেনুৰ ছবি দেখুওৱা হৈছে। তোমালোকে এই ৰামধেনুখনলৈ মন কৰাচোন। ইয়াৰ একেবাৰে তলৰ ৰংটো হৈছে বেঙুনীয়া, অৰ্থাৎ ভায়লেট। তাৰ ওপৰৰ ৰংটো হৈছে ঘন নীলা বা ইণ্ডিগো। তাৰ পাছতে আছে নীলা বা ব্লু। তাৰ ওপৰৰ ৰংটো হৈছে সেউজীয়া বা গ্ৰীণ কালাৰ। তাৰ পাছত হালধীয়া বা য়েল্লো কালাৰ, হয়নে? য়েল্লো বা হালধীয়াৰ পাছতে আছে সুমথিৰা বা আমি কমলা বুলি কওঁ, যাক ইংৰাজীত অৰেঞ্জ বুলি কয়। আৰু একেবাৰে শেষৰ ৰংটো হৈছে ৰঙা বা ৰেড। এতিয়া আমি ৰামধেনুৰ আটাইকেইটা ৰঙৰ কথা গম পালোঁ। কিন্তু তোমালোকে জানানে, ৰামধেনুৰ এই আটাইকেইটা ৰং একাদিক্ৰমে মনত ৰাখিবৰ বাবে এটা সহজ উপায় আছে। এই উপায়টোৰ কথা মই আজি তোমালোকক কৈছোঁ। চোৱা, প্ৰথমে মন কৰা, ৰামধেনুখনৰ আটাইতকৈ তলত থকা ৰংটো হৈছে বেঙুনীয়া। গতিকে বেঙুনীয়াৰ বে, তাৰ পাছতে ঘন নীলাৰ ঘ, আকৌ নীলাৰ নি, ইয়াৰ পাছত সেউজীয়াৰ হে, আকৌ হালধীয়াৰ হা, সুমথিৰাৰ সু আৰু ৰঙাৰ ৰ। এই আখৰকেইটা লগ লাগি এটা নামৰ সৃষ্টি হয়। এই নামটো হৈছে বেঘনী শেষাসুৰ। বেঘনী শেষাসুৰ। তোমালোকে এইদৰে বেঘনী শেষাসুৰ এই নামটো মনত ৰাখি ৰামধেনুৰ আটাইকেইটা ৰং তোমালোকে একাদিক্ৰমে মনত ৰাখিব পাৰা। ঠিক একেদৰে ইংৰাজীত নামকেইটা মনত ৰাখিবলৈ তোমালোকে ভায়লেটৰ ভি, ইণ্ডিগোৰ আই, ব্লুৰ বি, গ্ৰীণৰ জি, য়েল্লোৰ ৱাই, অৰেঞ্জৰ অ' আৰু ৰেডৰ আৰ, এই আখৰকেইটা লগ লগাই আমি এটা নাম পাওঁ, সেইটো হৈছে ভিবজিঅ'ৰ। ভিবজিঅ'ৰ VIBGYOR, ভিবজিঅ'ৰ। এই ভিবজিঅ'ৰ নামটো মনত ৰাখি তোমালোকে ইংৰাজীত ৰংকেইটাৰ নাম সহজতে মনত ৰাখিব পাৰা। গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ নিশ্চয় ভাল লাগিল।
এই ভিডিঅ'টো তোমালোকে বাৰে বাৰে মন দি চাবা। এই আটাইকেইটা ৰঙৰ কথা তোমালোকে মনত ৰাখিব পাৰিবা।